guys, good morning. Welcome back to a new video. অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱাই এতিয়া 5টামান বাজিছে। দুয়ো ৰেইনকোট পিন্ধি ওলাইছোঁ। আমি দুয়োটাই ওলাই আহিছোঁ এতিয়া পুৰাণ ঘৰলৈকে আহিছোঁ। মাহঁতেও আহি আছে পিছে গতিকে আজি তিনিদিনৰ পৰা কিবা কিবি নিয়ম আছে, তো তাকে আৰু গোটেই ঘৰৰ মানুহবোৰ আহি আছে। এতিয়া গৈ আছোঁ আৰু মানে একদম বতাহ দি আছে। আমি বতাহত ওলাই আহিছোঁ। মানে ঘৰৰ ভিতৰত থাকিলে এনেকুৱা লাগে ইমান জোৰকৈ আহিছে, কিন্তু এতিয়া ওলাই আহিছোঁ কাৰণ ইমান অনুভৱটো হোৱা নাই। ৰেইনকোট পিন্ধি লৈছোঁ, নহ'লে ছটাটো ধৰি আহিলে উৰি যাব যে, সেইকাৰণে ছটা উৰাটো দূৰৰ কথা, মোকো উৰাই লৈ যাব। এতিয়া গৈ আছোঁ, পাৰাখিনি দেখুৱাম আৰু আজিৰ দিনটোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব। আমি ওলাই আহিলোঁ পুৰাণ ঘৰৰ পৰা, তাত নিয়মখিনি কৰি আহিলোঁ। এইটো হৈছে আমাৰ পুৰাণ ঘৰৰ বাট আৰু এইটো মন্দিৰ। এতিয়া গৈ আছোঁ আৰু এইবাৰ আৰু টুপিটো মেৰিয়াই লোৱা নাই, এনেই অকণমান কিনকিনীয়াকৈ দি আছে। বোকা লাগছে তেনেকৈ বা এয়া কলৰ বাগান, কল লাগি আছে পুৰা জাহাজী কল। এয়া আম চাওক কেনেকৈ লাগি আছে, আম সেইপিনেও আম বোলা ফলটো মানে ইমান লোভনীয়, মানে জিভাৰ পানী পৰি থাকে য'তেই নেদেখোঁ কিয়। আম দেখিলেই হ'ল, ভাল লাগে ন? তুমি ভাল পোৱানে আম? আম খুব প্ৰিয়। বৰষুণ দিলে অৱস্থা একদম বোকা হৈ গৈছে। ছিংগলকৈ গৈ আছোঁ, মিষ্টাৰক আগত পঠাই দিছোঁ, মই পিছে গৈ আছোঁ। যাওঁতে একদম সাৱধানে গৈছিলোঁ, একদম লাহে পানী যাতে ছিটিকি নপৰে। এতিয়া চাওক কি স্পীডত গৈ আছে। এই বোকাত ভৰি সোমাই গ'ল। আহি ঘৰ পালোঁ আৰু আমাৰ সৰুটো ঘৰ। ইপিনে এয়া ইণ্ডাষ্ট্ৰিবোৰ, পূৰা ধোঁৱা ওলাই আছে আৰু এই ধোঁৱাবোৰে মানে খুব ক্ষতি কৰে। আমাৰ ইয়াতেতো গছবিলাকত প্ৰায় মানে ফল নধৰা হৈ গৈছে ইণ্ডাষ্ট্ৰিৰ এই ধোঁৱাবোৰৰ কাৰণে। আৰু ঘৰ পালোঁগৈ, এয়া দেখিছেনে বতাহত একদম বেৰ চেৰ ভাঙি দিছে। আমাৰো বেৰখন ভাঙি গৈছে। সেইপিনে বেৰ আমাৰখন মানে পূৰা বাগৰিয়ে গৈছে, ওলমি থকাটো দূৰৰে কথা। দুটা চাইডে তেনেকুৱা হৈছে, এয়া ইপিনেও হৈছে তেনেকুৱা। ঘৰ পালোঁ। প্ৰথমতে ভৰিখন ধুই লওঁ। এয়া চোতালৰ অৱস্থা, সাৰিবতো উপায় নায়েই, সাৰাও নহ'ব তেনেকৈ। কিনকিনীয়াকৈ বৰষুণ দি আছে, বৰষুণ নিদিলেও অকণমান ভাল কথা আছিলে। এতিয়া আৰু জিকি সাৰিব নোৱাৰি। সেই ফ্ৰেণ্ডছ, ঘৰ পাই মেলি উঠি এয়া ড্ৰেছ চেঞ্জ কৰি এতিয়া মানে মই অকণমান ৰুম চুম চাফা কৰি দিওঁ। একদম ৰুমৰ অৱস্থাই নাই আৰু লাইনো নাই। বতাহ আহিলে মানে অকণমানতে লাইনটো কাটি দিয়ে। তো এতিয়া মই ৰুমকেইটা চাফা কৰি লওঁ আৰু 3:30 উঠি মানে গা চা ধুই একদম গুচি গ'লোঁ পুৰাণ ঘৰত। তো তাত নিয়মখিনি কৰি আহিলোঁ ৰাতিপুৱা। আজি গধূলিৰ পৰা যিহেতুকে মানে হবিজ ভাত কৰিব পাৰিম, তো পুৰাণ ঘৰত প্ৰথমটো নিয়ম কৰি আহিলোঁ। বুট খাই আহিলোঁ, তাত ফল ফকৰ চাকু এনেকৈ খাই আহিলোঁ। ঘৰতে এনেকৈ পেহীহঁতে দি থৈ গ'ল ফল, এইপিনে বুট, এইপিনে দৈ গাখীৰ, সেয়াই আৰু। মাহঁতে অকণমান লেটকৈ আহিব, দেউতাও আছে, দেউতাৰ লগত আহিব। তো ৰুমৰ একদম অৱস্থা নাই। উঠিছোঁ আৰু গৈছোঁ গা চা ধুই। ইপিনে মোৰ মানে সেয়া কামবোৰ ওলাইছে আৰু এইবিলাক এক্সট্ৰা কাম। ৰেইনকোটবিলাক এনেকৈ থৈ দিছোঁ, একদম ঘৰ চৰ চাফা কৰা হ'লে সেইকেইটা পানীৰে মুচি থ'ব লাগিব। এতিয়া দুপৰীয়া সময় 12:30 হৈছে, মই অকণমান শুই উঠিলোঁ। আহি তেতিয়া আকৌ শুই গ'লোঁ, ইমান মূৰটো বিষাইছিলে। মানে 3:30 উঠা গৈছিলে, উঠিয়ে মানে একদম তাড়াতাড়িকৈ ওলাই যোৱা যেন হ'ল। তো টোপনিও ভালকৈ হোৱা নাছিলে, সেইকাৰণে আহি অকণমান শুই গ'লোঁ খাই মেলি। তো এতিয়া আকৌ শুই উঠি আকৌ অকণমান ভোক লাগিছে, তাৰমানে অলপকৈ খাই থকা গৈছে। সেইকাৰণে ভাবিছোঁ কিনো খাওঁ। অকণমান এয়া গাখীৰ আছিলে, গাখীৰত কল আৰু আপেল কাটি লৈছোঁ। তাৰপিছত আকৌ সূৰ্য অস্ত যোৱাৰ আগত ভাত খাব লাগিব। তো ভাত হওঁতেতো অকণমান দেৰি আছে, সেইকাৰণে এইখিনি অকণমান খাই থাকোঁ আৰু।
আৰু এয়া ৰখোতে আমাৰ হবিজ ভাত ৰেডি হৈ গ'ল এতিয়া 5টা বাজিছে এয়া খাই লওঁ আকৌ লগ পাম নেক্সট এটা ভ্লগত চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বাই